নমস্কাৰ সকলোকে আজি পুনৰ আপোনালোকৰ মাজলৈ এটি ভিডিঅ' লৈ আহিছোঁ দেখিছেনে আজি বজাৰলৈ বুলি আহিছোঁ বিহু বজাৰ লগৰজনী আৰু মই আপোনালোকে ভিডিঅ'ত দেখিছে তাইক যেহেতু আমি দুজনী প্ৰায় লগতে থাকোঁ তাইও যেহেতু বিহু বজাৰ আছিলে মোৰো আছিলে সেইকাৰণে বোলো দুজনী লগতে যাওঁ আৰু প্ৰায় আমি দুজনী মানে ইজনী যিকোনো কথা আমি মানে আলোচনা কৰোঁৱেই তো এফালে আমি দুজনী আহি আছোঁ ল'ৰা ছোৱালী দুটা আমি থৈ আহিছোঁ সেইকাৰণে বোলো জলদি যাওঁ আৰু জলদি আহি বেছি দেৰি নকৰোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এইফালে আমি আহি পাই গ'লি বজাৰ মানে দোকানখন আহি পাই গ'লোহি দেখিছেনে যোনখন দোকানৰ পৰা কাপোৰ কিনিম ইমানেই কাপোৰ আছে চাওকচোন কাপোৰবিলাক দেখিলে যে পাগল হৈ যাওঁ দেই ইমান ধুনীয়া ধুনীয়া কাপোৰ ইজু চালে ইজুতকৈ ভাল লাগে সিজু চালে ইজু ভাল লাগে মানে এনেকুৱা লাগে যেন গোটেই কাপোৰখিনিকে লৈ আহিম এইফালে বজাৰ কৰা হৈ গ'ল তাৰপিছত এইফালে আমি আকৌ আহিছোঁ বহাগী মেলা হৈ আছে বজাৰৰ ভিতৰতে বোলো চাওঁ কিনো আছে তো দুইজনী আমি আহিলোঁ বহাগী মেলালৈ তো ভাবিছোঁ দুইজনী কথা পাতিছোঁ আমি যিহেতু আজি বহুত দিনৰ মূৰত ওলাই আহিছোঁ অলপ ঘূৰি মেলিয়ে যাওঁ তো সেইকাৰণে দুইজনী আমি আজি পূৰা ঘূৰিছোঁ তো এইফালে দেখিছেনে বহাগী মেলা এইফালে দোকান পূৰা এইফালেও দোকান সিফালেও দোকান পূৰা দোকানেই দোকান মানে কি লাগে মানে আপোনাক চবেই পাব মানে আৰু এইফালে ভাপত দিয়া পিঠা চাহ আৰু ভাপত দিয়া গৰমে এনেদৰে দি আছে তো তাই আৰু মই দুইজনীয়ে চাহ আৰু ভাপত দিয়া পিঠা খাই লওঁ খাম বুলি ভাবিছোঁ কেনেকুৱানো হয় মানে চবেই খাই আছিলে সেইকাৰণে ভাবিছোঁ আমিও খাই চাওঁচোন কেনেকুৱা হয় সেইকাৰণে আমি বহি ল'লোঁ দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া আৰু এনেকৈ মাইকী মানুহবিলাকে দোকান দিলে কিমান যে ভাল লাগে এটা নহয় জানো এইবিলাক চব যে দোকানবিলাক দেখিছে এইবিলাক গোটেইবিলাক মানে এটা গোট আছে যে আত্মসহায় সেই গোটৰে মানুহ এনেদৰে দোকান দিছে মিলি কিনে দেখিছেনে মাইকী মানুহবিলাক এনেকৈ আগুৱাই গ'লে কিমান ভাল লাগে নহয় জানো মোৰো কিন্তু এনেকৈ দোকান দিবলৈ মানে এনেকুৱা ভাল লাগে আৰু বিজনেছ কৰিবলৈ ময়ো কিন্তু এইটো ভাল পাওঁ বিজনেছৰ আৰু আজিকালি কামতনো কিহৰ লাজ হয় নাই কামত একো লাজ নহয় আৰু এইফালে আমাক ভাপত দিয়া পিঠা দিলে তো তাইক খাবলৈ দিছোঁ কেনেকুৱা হৈছে সুধিছোঁ তাই কৈছে ইমান এটা ঠিক হোৱা নাই অৱশ্যে মিছা নকওঁ ইমান এটা ঠিক হোৱা নাই অলপ খালোঁ আৰু দুটামান আমি ঘৰলৈ লৈ গ'লোঁ যিহেতু আমি খাইছোঁ আৰু ঘৰতো মা দেউতাহঁতে খাব সেইকাৰণে লৈ গ'লোঁ পেকিং কৰি তো এইফালে দেখিছেনে গাহৰি পূৰা ষ্টিকত একদম গৰমে পুৰি আছে তো আনফালে এইফালে নাচনীবিলাকে ৰখি আছে ইয়াত ৰাতি আকৌ প্ৰগ্ৰাম হ'ব নাচিব আৰু নাচনীবিলাকে যোনে চবৰে এনেকৈ নাচিব এনেকৈ ধৰে দেখিছেনে ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত থাকিলে একদম মনটো ভালেই লাগি থাকে এফালে পূৰা গান লগাই থৈছে যে মনটো এনেই ভাল লাগি থাকে দেখিছেনে চবফালে দোকানেই দোকান কি লাগে মানে আপোনাক যি বিচাৰিলেও পাব মানে চব দোকানেই দোকান তো আপোনালোকৰ সেইফালে মেলা হৈছেনে বহাগী মেলা জনাবচোন আৰু এইফালে আহিলোঁ আমি থানা চাৰিআলি অলপ আগৰলৈ যিহেতু বজৰংবলী মন্দিৰটোৰ ওচৰলৈ আহিছোঁ হনুমান মন্দিৰ তো আমাৰ থানা চাৰিআলিতে আছে হনুমান মন্দিৰটো যিহেতু কাইলৈ জয়ন্তী পূজা আছে তো সেইকাৰণে বুলি ভাবিছোঁ আজি চাই আহোঁ ইমান ধুনীয়াকৈ নামঘৰ মানে ইমান ধুনীয়াকৈ মন্দিৰটো সজাইছে দেখিছেনে একদম ফুলেৰে বহুত ধুনীয়াকৈ সজাইছে মই যে সেৱা এটা কৰি আহোঁ তাই মোক ভিডিঅ' কৰি দিছে যিহেতু তাই যাব নোৱাৰে তো সেইকাৰণে মই অকলে সেৱা এটা কৰি আহিলোঁ আপোনালোকৰ সকলোৰে যেন মংগল হয় আৰু যেন মোৰো যেন ভালে কুশলে যায় দিনবিলাক দেখিছেনে আৰু মন্দিৰটো ইমান ধুনীয়া লাগিছে চাওকচোন বজৰংবলী এই প্ৰভু সকলোকে যেন ভালে কুশলে ৰাখে তাৰে আশা থাকিল দেখিছেনে সেইফালে ইমান মৰম লগা এটা দৃশ্য যি বজৰংবলী আপোনালোকে কোনে মানে বজৰংবলীক মই কিন্তু মানো আৰু এইফালে বজাৰ কৰা হৈ গ'ল দেখিছেনে ঘৰ আহি পাই চাইছোঁ কি আনিলোঁ মাকো দেখাইছোঁ এইবিলাক মেখেলা ছিংগল মেখেলা আৰু ছিংগল চাদৰ এইবিলাকে আনিছোঁ সৰু সুৰা বজাৰ বেছি বজাৰ নাছিলে বাৰু আমাৰ আৰু এইফালে গেঞ্জি তো ভিডিঅ'টো ভাল লাগিলে আজিলৈ বাই